Dear students, আজি আমি exercise 1.3 question number 6 to কৰিম। question to আছে write the following as intervals। আমাক এইবিলাকক intervals ৰ ফৰ্মত লিখিব কৈছে। ঠিক আছে, খুবেই ইম্পৰ্টেন্ট question, কিন্তু এই question টো কৰাৰ আগতে মই অলপ ভালকে এক্সপ্লেইন কৰিব লাগিব যে আমি এইবিলাকক কেনেকেনো intervals ত লিখিব পাৰো। ঠিক আছে, সো আমি চাও আহা। ইয়াত আসলে কি হয়, ইয়াত কৈছে আমাক কোৱেশ্চনটো কি 1 নম্বৰ x is such that x belongs to r means ইয়াত কি বুজাব ৰিয়েল নাম্বাৰ বুজাব। ঠিক আছে, where x is greater than -4 and less than and equal to 6। ঠিক আছে, আমাক ইয়াত ইন্টাৰভেল ইউজ কৰি লিখিব লাগে। আচ্ছা, ইয়াত মই এটা কথা কওঁ, আমি যে r বুলি কৈছে আমাক r টোৱে কি বুজাব। সাপোজ আমি যদি নাম্বাৰ লাইনডাল ড্ৰ কৰো, ঠিক আছে, আৰু ইয়াত মই বহালো 1 2 3 4 5 এনে গৈ থাকিব, এফালে -1 -2 -3 এনে গৈ থাকিব। ওকে, তো ইয়াত আমি এইবিলাক কি পালো, ইয়াত আমি পজিটিভ আৰু নেগেটিভ নাম্বাৰবিলাক পালো। দ্যাট মিন্স এই গোটেইকেইটা কি বুজাব, এই গোটেইবিলাকে ইন্টিজাৰ বুজাব। ঠিক আছে, ইন্টিজাৰ মিন্স পজিটিভ এণ্ড নেগেটিভ নাম্বাৰ। বাট ৰিয়েল নাম্বাৰ বুলি ক'লে কি বুজাব, ৰিয়েল নাম্বাৰবিলাকে কি বুজায়, ৰিয়েল নাম্বাৰবিলাকে কি হয় আচলতে এই 1 আৰু 2 মাজত যিবিলাক নাম্বাৰ আছে সেইবিলাকক বুজাব। সাপোজ ৰিয়েল নাম্বাৰ ক'লে কেনেকৈ বুজিম আমি, ৰিয়েল নাম্বাৰ ক'লে কি হ'ব, ইয়াত আমি 1 লিখিলোঁ, 1ৰ পিছত আহিব 1.1, নেক্সট আহিব 1.2 1.3 1.4 1.5 1.6 তেনেকৈ 1.9, তাৰপিছত কি আহিব 2, নেক্সট 2 পিছত হ'ব 2.1 2.2। ঠিক আছে, তেনেকৈ এইফালে যদি নেগেটিভ চাইডত যাম কি হ'ব -0.1 -0.2। ঠিক আছে, তেনেকৈ গৈ থাকিব। তো ৰিয়েল নাম্বাৰ বুলি ক'লে কি বুজো, আমি অনলি এইকেইটা নাম্বাৰৰ কথা নুবুজো, আমি ইয়াৰ মাজত যিবিলাক নাম্বাৰ আছে আমি কিন্তু সেইবিলাককো বুজো। এতিয়া আমি চাম যে ৰিয়েল নাম্বাৰবিলাককনো আমি কেনেকৈ ইণ্টাৰভেলত লিখিব পাৰোঁ। ঠিক আছে, তাৰ কাৰণে আমি এটা কথা জানিব লাগিব, এটা কথা বুজিব লাগিব। ইয়াক আমি কি কৰিব লাগিব, আমি অ'পেন ইণ্টাৰভেল বা অ'পেন ব্ৰেকেট আমি অ'পেন ব্ৰেকেট আৰু ক্লোজ ব্ৰেকেট ইয়াৰ বিষয়ে জানিব লাগিব। ঠিক আছে, অ'পেন ইণ্টাৰভেল বুলিও কয়। অ'পেন ব্ৰেকেটটো কেনেকৈ থাকে, আমি জাষ্ট কাৰ্লি ব্ৰেকেট এটা ইউজ কৰোঁ তাত, আৰু ক্লোজ ব্ৰেকেট বুলি ক'লে কি কৰোঁ, আমি স্কুৱাৰ ব্ৰেকেট এটা তাত ইউজ কৰোঁ। ঠিক আছে, আচ্ছা কেনেকৈ ইউজ কৰোঁ মই ক'ম, কৈছোঁ বাৰু মই। ছাপ'জ মই ইয়াত ল'লোঁ, মই বোলে ইয়াত 2 আৰু 3 মাজত থকা নাম্বাৰবিলাক ল'লোঁ, বা 2 আৰু 4 মাজত থকা নাম্বাৰবিলাক ল'লোঁ। ঠিক আছে, মই যদি সেইটো অ'পেন ব্ৰেকেটত লিখিম, ছাপ'জ মই ইয়াত লিখি দিলোঁ অ'পেন ব্ৰেকেট দি 2,3। তো অ'পেন ব্ৰেকেটে কি বুজায়, অ'পেন ব্ৰেকেটে কিন্তু ইয়াত 2 আৰু 3 টোক ইনক্লুড নকৰে। ঠিক আছে, ইয়াত কি বুজাব, ইয়াত অনলি 2 আৰু 3 কথা নুবুজায়, ইয়াত 2 আৰু 3 মাজত থকা গোটেইবিলাক নাম্বাৰৰ কথা বুজাব। ঠিক আছে, কিন্তু 2 আৰু 3 টো ইনক্লুড নহয় অ'পেন ব্ৰেকেটত। আমি ইয়াৰ মিনিংটো কি বুজিব পাৰিম যদি অ'পেন ব্ৰেকেট দিম, ইয়াৰ মিনিং হ'ল 2ৰ পাছত কি আছে 2.1। ঠিক আছে, নেক্সট 2.2, নেক্সট 2.3 এনেকৈ গৈ থাকিব, আৰু 3 টো ইনক্লুড নহ'ব, 3ৰ আগত কি আছে 2.9। ঠিক আছে, 2.1ৰ পৰা 2.9 লৈকে বুজিব। ঠিক আছে, 2.1ৰ পৰা 2.9 লৈকে বুজিম আমি অ'পেন ব্ৰেকেট থাকিলে, তাত 2 আৰু 3 টো ইনক্লুড নহ'ব। যদি সেই কথাটো মই এনেকৈ লিখিম যে ক্লোজ ব্ৰেকেট দি 2,3 বুলি যদি লিখোঁ, তো কি বুজাব, ক্লোজ ব্ৰেকেটটো কি বুজাব, সি কিন্তু 2 আৰু 3 টোক ইনক্লুড কৰি ল'ব। ঠিক আছে, তো আমি ইয়াত কি বুজিম, 2 আছে, 2.1 আছে, 2.2 আছে, এনেকৈ গৈ থাকিব। ৰিয়েল নাম্বাৰ বুলি ক'লে আমি ডেচিমেলৰ নাম্বাৰবিলাকো থ'ব লাগিব, তাৰ 2 আৰু 3 মাজৰ নাম্বাৰবিলাকো আমি ইনক্লুড কৰিব লাগিব। এইটো কৰিলে কি হ'ব, লাষ্টত গৈ 2.9 তাৰপিছত 3 লৈকে হ'ব। ঠিক আছে, মুঠতে অ'পেন ব্ৰেকেটটোৱে 2 আৰু 3 এই নাম্বাৰবিলাকক ইনক্লুড নকৰে। ঠিক আছে, আৰু ক্লোজ ব্ৰেকেটটোৱে 2 আৰু 3 ইনক্লুড কৰিব। তো এইখিনিতে তোমালোকে আৰু এটা কথা মনত ৰাখিবা, যেতিয়াও কিন্তু লেছ দেন এণ্ড ইকুৱেল টু বা তোমাৰ গ্ৰেটাৰ দেন এণ্ড ইকুৱেল টু, ঠিক আছে, এনেকৈ যদি চিম্বল থাকে লেছ দেন এণ্ড ইকুৱেল টু আৰু গ্ৰেটাৰ দেন এণ্ড ইকুৱেল টু, তেতিয়া কি হয়, তাত কিন্তু ক্লোজ ব্ৰেকেটডাল ইউজ হয়। ঠিক আছে, অ'কে, আমি কুৱেশ্যনবিলাক কৰোঁতে কথাবিলাক আৰু অলপ ক্লিয়াৰ হ'ব। ঠিক আছে, অ'কে, আমাক কি কৈছে, x is such that x belongs to real number, আৰু কি কৈছে ইয়াত x is greater than 4।
ইয়াত চাবা এক্সৰ যোনটো ভেলু সেইটো কিন্তু -4তকৈ ডাঙৰ তাৰমানে -4টো ইয়াত ইনক্লুড নহ'ব ঠিক আছে আমি অলৰেডি পাই আছো ইনক্লুড যদি নহয় আমি কি কৰিম ওপেন ব্ৰেকেট ইউজ কৰিম ঠিক আছে আমি ইয়াত কি কৰিম ইয়াত এই ভেলুটো কি হ'ব -4 বুলি দিলো কমা ঠিক আছে আৰু কোলৈকে আছে 6 লৈকে আছে x is less than and equal to 6 তাৰমানে x ৰ ম্যাক্সিমাম ভ্যালুটো হ'ব 6 কিন্তু 6 টো তাত ইনক্লুড হ'ব ঠিক আছে ইনক্লুড যদি হ'ব আমি কি কৰিম তাত আমি তাত ক্লোজ ব্ৰেকেট ডাল ইউজ কৰিম ঠিক আছে ঠিক তেনেকে x is such that x belongs to real number x is greater than -12 ইয়াত যেহেতু 12 টো ইনক্লুড নহব ওপেন ব্ৰেকেট দিলো -12 লিখিলো কমা x is less than -10 তাৰমানে -10 টো ইনক্লুড নহব x to -10 কে লেস হ'ব তো আমি কি লিখিলো ইনক্লুড নোহোৱা কাৰণে এনেকে লিখি দিলো ই কি বুজাবো ই কিন্তু -12 ৰ পৰা -10 লৈকে থকা তাৰ মাজত থকা গোটেই বিলাক নাম্বাৰৰ কথা বুজাবো ঠিক আছে নেক্সট কোৱেশ্চন টু চাও x is such that x belongs to R where the value of x is greater than 0 greater than equal to আছে ঠিক আছে তাৰমানে 0 টো ইনক্লুড হ'ব যেতিয়াও greater than and equal to বা less than and equal to সিম্বল থাকে তাত ইনক্লুড হৈ যায় আসলতে এই ভ্যালুটো সেইকাৰণে তাত তোমালোকে সদায় ক্লোজ ইন্টাৰভেল ইউজ কৰিবা ইয়াত কি হ'ব 0 ৰ পৰা কলৈকে হ'ব less than 7 টো ইনক্লুড নহয় that means আমি কি কৰিম 7 টো আমি কি কৰিম ওপেন ব্ৰেকেট দিম ঠিক আছে নেক্সট আমি সাম x belongs to real number কৈছে x is greater than or equal to 3 তা মানে ইনক্লুড হ'ব 3 টো আমি ক্লোজ ব্ৰেকেট দিলো আৰু ইয়াতো সাম less than or equal to বুলি আছে 4 টো ইনক্লুড হ'ব that means 4 বুলি দিলো ঠিক আছে একেবাৰে সহজ নেক্সট কোৱেশ্চন টো চাও নেক্সট কোৱেশ্চন কি কৈছে write the following intervals in the set builder form তা মানে এইখিনি এনেকে লিখিলো কৈছে ঠিক আছে আমি ইয়াত set builder form লিখিব লাগে ফাৰ্স্ট কোৱেশ্চন টো আছে যে -3, 0 আৰু ওপেন ইন্টাৰভেলৰ ভিতৰত আছে তো আমি এটা কি লিখিব পাৰিম আমি এনেকে লিখিব পাৰিম x is such that আৰু তোমালোকে এটা কথা মনত ৰাখিবা যেতিয়াও বস্তুবিলাক কি হয় ওপেন ইন্টাৰভেল বা ক্লোজ ইন্টাৰভেলৰ ভিতৰত থাকে তোমালোকে জানিবা যে এইবিলাক কি হৈছে এইবিলাক ৰিয়েল নাম্বাৰ বুজাব ঠিক আছে ৰিয়েল নাম্বাৰ বিলাকে তোমাৰ কি হয় ইন্টাৰভেলৰ ভিতৰত লিখা হয় ঠিক আছে তো ইয়াত কি লিখিম x is such that x belongs to real number because that is interval ভিতৰত আছে ওকে আৰু x ৰ যোনটো ভ্যালু হেতু কি হ'ব এটো 3 to -3 টো ইনক্লুড নাই কৰা ঠিক আছে সো it is x is greater than -3 ayat 0 to include নাই কৰা and x is less than 0 ঠিক আছে ওকে সো নেক্সট ইজ সাম কি আছে x is such that x belongs to real number as যেতিয়া ক্লোজ ইন্টারভেল থাকিব তোমালোকে এটা বস্তু শিওর থাকিবা তাত কি হয় তাত greater than and equal to or less than and equal to এই সিম্বলটো ইউজ হ'ব ঠিক আছে আমি কি কৰিম ইয়াত লিখিম x is greater than and equal to 6 and less than and equal to 12 ঠিক আছে এটা x ৰ মিনিমাম ভ্যালু 6 আৰু ম্যাক্সিমাম ভ্যালু কি হ'ব 12 হ'ব 12 ইয়াত ইনক্লুড হ'ব নেক্সট কি আছে নেক্সট আমি সাম যে ইয়াত এইফালে ওপেন ইন্টারভেল আছে আৰু এইফালে ক্লোজ ইন্টারভেল আছে that means 6 টো ইনক্লুড নহয় কিন্তু 12 টো ইনক্লুড হ'ব তো আমি কেনেকৈ লিখিম তাক x is such that x belongs to real number where x is greater than 6 ইয়াত 6 টো ইনক্লুড নহয় আৰু যেহেতু 12 টো ইনক্লুড হ'ব ইয়াত ক্লোজ ইন্টারভেল আছে আমি কি কৰিম x is less than or equal to 12 বুলি লিখিম ঠিক আছে নেক্সট কোৱেশ্চন টো চাও তাকো ঠিক এইফালে ক্লোজ ইন্টারভেল আৰু এইফালে ওপেন ইন্টারভেল আছে আমি কি বুলি লিখিম x is such that x belongs to real number where x is greater than and equal to -23 and less than 5 ঠিক আছে ওকে এতিয়া আমি নেক্সট কোৱেশ্চন চাও নেক্সট কোৱেশ্চন কি দিছে আমাক নেক্সট কোৱেশ্চন কৈছে what universal set would you propose for each of the following universal set মানে কি universal set মানে এনেকুৱা এটা কথা এনেকুৱা এটা set যোনটো সেটত গোটেই বিলাক সোমাই থাকে ঠিক আছে সাপোজ মোক যদি কয় এটা সেট আছে a equal
1 2 আৰু b ইকুৱেল টু 3 4 এহেতৰ দুটা সেটৰ কাৰণে ইউনিভাৰ্সাল সেট কি হ'ব মই এনেকুৱা এটা সেট লিখিব লাগিব তাত য'ত এই গোটেইবিলাক আছে যেনেকৈ 1 2 3 4 এইটোৱে হৈ গ'ল এহেতৰ কাৰণে ইউনিভাৰ্সাল সেট ওকে তো আমাক কোৱেশ্চন কি কৈছে the set of right triangles the set of isosceles triangles তাৰ মানে আমাক আলটিমেটলি ট্ৰায়াঙ্গলৰ কথা সুধিছে দুটা কোৱেশ্চনতে তো আমি কি কৰিম আমি এনেকুৱা এটা সেট লিখিব লাগে যোনটো সেটত গোটেইবিলাক ট্ৰায়াঙ্গল সোমাই আছে তো আমি লিখিম ইয়াত যে set of triangles ঠিক আছে মই যদি কওঁ set of triangles তাত গোটেইবিলাক ট্ৰায়াঙ্গল সোমাই থাকিব ঠিক আছে খুব সহজভাৱে আমি এনেকৈ লিখি দিব পাৰোঁ ইয়াত ঠিক আছে একেবাৰে সহজে বুজিব পৰাকৈ যে set of triangles to এহেতৰ কাৰণে কি হ'ব ইউনিভাৰ্সাল সেট হ'ব এই কোৱেশ্চনটোৰ আনসাৰটো দুটাৰ কাৰণে একেই হ'ব যে ইয়াতো হে একে কথা বুজাব যে set of triangles বুলি ক'লে গোটেইবিলাক ট্ৰায়াঙ্গলছৰ কথা বুজাব ঠিক আছে এক সহজভাৱে আমি এনেকৈ লিখিব পাৰিম ঠিক আছে set of triangles বুলি লিখিব পাৰিম হেতুই হ'ব এহেতৰ দুটাৰ কাৰণে ইউনিভাৰ্সাল সেট ঠিক আছে ওকে আমি 9 নম্বৰ কোৱেশ্চনটো চাওঁ কি কৈছে given the sets a equal 1 3 5 b equal 2 4 6 and c equal 0 2 4 6 8 which of the following may be considered as universal set for all the three sets abc a b আৰু c কাৰণে এটা ইউনিভাৰ্সাল সেট লাগে তাৰ মানে এনেকুৱা এটা সেট লাগে য'ত নেকি a b আৰু c তিনটা এলিমেন্ট বিলাক সোমাই থাকে ঠিক আছে প্ৰথমতে আমি চাম যে এইটো ইয়াত 0 পৰা 6 লৈকে আছে যেহেতু c সেটটোত 8 এলিমেন্টটো আছে ইয়াত যেহেতু 8 নাই তো এইটোত 8 তিনটাৰ কাৰণে ইউনিভাৰ্সাল সেট হ'ব নোৱাৰে ঠিক আছে আমি এইটো চেক কৰিম ইয়াত 0 পৰা 10 লৈকে আছে গোটেইবিলাক নাম্বাৰ আমি চাম a b c ইয়াতো 0 পৰা ষ্টাৰ্ট কৰি ম্যাক্সিমাম কি আছে 8 লৈকে আছে ঠিক আছে তো এই 3 নম্বৰটো হ'ব এহাতৰ গোটেইবিলাকৰ কাৰণে ইউনিভাৰ্সাল সেট ঠিক আছে